নমস্কাৰ জনাইছোঁ আৰু আপোনালোকে চাগে ভাবে যে মই ভিডিঅ'বিলাক কিহত মানে এডিটিং কৰোঁ বা কোনখিনি জেগাত ৰেকৰ্ডিং কৰোঁ। আচলতে কি মই ভিডিঅ' এডিটিংটো মোবাইলতে কৰোঁ আৰু মোৰ একডাল মাইক আছে, মাইকডাল মই দেখাই দিছোঁ আৰু এইডাল হৈছে মাইকডাল। বেছি দাম নহয়, 200 টকা লৈছে আৰু সেইটো হৈছে মাইক। আৰু মই ভিডিঅ' কৰা জেগা হৈছে আমাৰ ৰুমৰে এইখিনি জেগা, এইখিনিতে বেছিভাগ কৰোঁ। এইখন বিচনাত বা এইখন বিচনাত এনেকৈ ৰেকৰ্ডিংটো কৰোঁ আৰু তাত ৰেকৰ্ডিং কৰি আৰু মই ভিডিঅ'টো এডিটিং কৰোঁ কাইনমাষ্টাৰ বা ভিডিঅ' এডিটৰ বুলি এপ এটা আছে, তাতে কৰোঁ। আৰু মই যিবিলাক থাম্বনেইলটো মই বনাওঁ, আচলতে ফটো এডিটৰ বুলি এপছ এটা আছে, মই ফটো এডিটৰত বনাওঁ। তাত মানে কি বনাব সহজ পাওঁ আচলতে। বাকী আৰু বহুত কিবা কিবি এপছ আছে, মই বাকীখিনিত সিমান সহজ নাপাওঁ, কিন্তু এই এপছটোত বনাবৰ কাৰণে, ভিডিঅ' এডিটিং কৰাৰ কাৰণে ভাল হয়। গতিকে আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে। ভিডিঅ' এডিটৰ বুলি মাৰি দিলে একদম ওপৰতে পাব, বা মই ইয়াৰে ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাত গৈ চাব পাৰে। আৰু আচলতে কি বহুত বস্তু লগা আছে, কিন্তু ল'ব পৰা নাই আচলতে। গতিকে লাহে লাহে ল'ম, যদি আপোনালোকে মৰম আৰু আশীৰ্বাদ দিয়ে। আৰু মানে কি মোক প্ৰথম লগা আছে ভাল মোবাইল এটা লাগে, কাৰণ আপোনালোকক মই ভিডিঅ' কোৱালিটি ভাল কোৱালিটি দিব পৰা নাই। আৰু মাইক ষ্টেণ্ড একডাল লাগে আৰু ভাল মাইক্ৰ'ফোন এটা লাগে। এনেকৈ কিছুমান বস্তু লগা আছে, কিন্তু ল'ব পৰা নাই। আচলতে কি মানি প্ৰব্লেম চলি আছে, মানে গমটো পাইছে মই কি কাম কৰোঁ। গতিকে বাকী আপোনালোকে ছাপোৰ্ট কৰি যাওক। নিশ্চয় সেইখিনি বস্তু লৈ পেলাই ভিডিঅ' বনাই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ। মই অসমবাসী ৰাইজক বা মোৰ ভিডিঅ' যিবিলাকে চাই আছে তেখেতসকলক লক্ষ্মী পূজাৰ শুভেচ্ছা জনালোঁ। যাতে সকলোৰে ঘৰত লক্ষ্মী মাই বাস লয়। ধন্যবাদ।